वेलकम टू साजिद ब्लॉग और आपनलोकर सन्मुखत आज गेमिंग केटामान खेल लै आहिছোঁ और खेल दुटा अलरेडी हल मैं ब्लॉग बनाब পৰা নাই सॉरी सो मैं गेमिंगर লগত जड़ित आছিলোঁ और এতিয়া आपनलोकर सन्मुखते गेम्स नतुन और এটা खेल आरम्भ হৈছে और সেই খেলটো आपनलोকক দেখাবলৈ চেষ্টা কৰিম তো বলক ভিডিও স্टार्ट करूँ। এখন টেবুলত 42 লিখা আছে আৰু এই 42 যোনে কনফাৰ্ম ক'ব পাৰিব তাৰ কাৰণে সানফিছ এটা গিফট আছে আৰু কোনে প্ৰাইজটো পায় আপোনালোকে শেষলৈকে ভিডিও চাই থাকক আৰু মোৰ ভিডিও যিমান পাৰে সিমানে শ্বেয়াৰ কৰি দিয়ক। বল 39 বল বল ना 30 बोल 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 थोड़ा आगे आओ ना आगे जाओ आगे जाओ आगे जाओ आगे जाओ बोल 40 बोल 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 17 बोल 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 20 बोल 2 जा 48 ना 38 ना 13 ना 8 ना ना 41 ना 48 ना 42 शाबाश এইজন ল'ৰাই 42 কৈ দে সানফিছ গিফট পাইছে। ইয়াৰ মতে বুজা গ'ল যে এইজন ল'ৰাৰ অকণমান এক্সপিৰিয়েঞ্চ আছে চ' বহুত ট্ৰাই কৰিছে চিৰিয়াছলি লৈছে খেলখন চ' এবাৰত পৰা নাই প্ৰায় 5-7 বাৰমান ঘূৰিছে ল'ৰাটো ঘূৰি পেলাই এই 42 কৈ ছাকচেছ হৈছে চ' তাৰ কাৰণে সানফিছ গিফট দিয়া হৈছে। তোমালোকৰ খেলখন আজি যে খেলিছা খেলখন খেলি কেনেকুৱা লাগিছে তোমালোকৰ আৰু তোমালোকৰ প্ৰাইজ কি আছিল? সানফিছ আছিল নেকি আর কোনে কোনে সানফিছ পাইছে চাও? মই পাইছো। হাত ডাঙা আজি খেলখন খেলি কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। যেহেতু আৰু খেলিব মন আছে নেকি তোমাৰ? আছে। তেনেহলে এতিয়া কি খেল ষ্টাৰ্ট হ'ব? দাদা 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 এতিয়া কি খেল ষ্টাৰ্ট হ'ব? 36 বনাব লাগে 36 বনাব লাগে আৰু এসাক দাদা সকলে আমাৰ মানে গেমিং ষ্টাৰ্ট কৰি আছে নম্বৰ কেইটা বহাই আছে কেনেকুৱা কি টেকনিক্যাল নম্বৰ হয় আৰু মোৰ লগত আছে আবিদুল কিবা ক'ব নেকি আপুনি খেলৰ বিষয়ে? খেল দি আছো আৰু এটাৰ পৰা এটা খেল হৈ আছে আৰু প্ৰাইজ মানুহে জিকি আছে আৰু আপোনালোকে বলকটো চাই লওক একেলগে এতিয়া খেলটো ৰেডি কৰা হৈ আছে আৰু কেইটা খেল এতিয়া শেষ হৈছে? এতিয়া দুটা খেল শেষ হৈছে এতিয়া নেক্সট পিৰিয়ডত গৈছে। দুটা খেল ষ্টাৰ্ট কৰিলে মই অহাৰ আগতে ত' মই এটাৰ লগত জড়িত আছোঁ আৰু এটাৰ লগত নাই চ' এইটো খেল আৰু এতিয়া আপোনালোকে চাব পাৰিছে গেমিং ষ্টাৰ্ট হৈ আছে আৰু নম্বৰকেইটা বহাই আছে আৰু তুমি পাইছা সানফিছ পাইছা নেকি তুমি? নাই কিয় পোৱা নাই হাৰিছা নেকি খেলত? আৰু খেলখন এতিয়া ষ্টাৰ্ট হ'ব এচা কেনেকুৱা আছে সৰু সৰু পোৱালিবিলাক মজা লাগে এক্সপিৰিয়েঞ্চ ভাল হয় সিহঁতৰ নম্বৰকেইটা ক'ব পাৰিছে এইকাৰণে ভাল লাগিছে ত' নমস্কাৰ আহক ক'ত আৰু আগত যাব লাগে নেকি? আৰু এচাক কিমান সৰু সৰু ল'ৰাবিলাকে ফিল্ডত আহি খেলি আছে আৰু চ' আমি ইয়াতে গেমিং ষ্টাৰ্ট কৰি দিছোঁ সিহঁতৰ সন্মুখত চ' জিকিলে সিহঁতৰ কাৰণে প্ৰাইজ আছে সানফিছ আছে 5 টকীয়া সানফিছ আছে আৰু লগতে যোনবিলাকে নোৱাৰে সিহঁতক কিবা দিব নেকি মটন কিবা দিব নেকি চ' বলক এতিয়া পিছৰ খেলখন আমি আৰম্ভ কৰোঁ। এইটো কিমান আছে নম্বৰটো? 88 দেখা গৈছে চ' এইটো কেনেকুৱা কি কৰিম মানে মই এইটো গেমটো দিছো আছে 80 ইয়াৰ পৰা দুটা টেপ ইউজ কৰি ইয়াৰ পৰা মানে 36 এইটো 36 পচিবল হয় নেকি? এইটো পচিবল আছে মই বনাই মানে দিমাগ লগাব লাগিব মই বনাই দিম। ইয়াতে চাওক ইমান দৰ্শক আছে আৰু দৰ্শকসকলে এইটো খেল ষ্টাৰ্ট কৰিব বৰ্তমান আৰু এইটো 88 to 36 বনোৱাটো সম্ভৱ বুলি মই কোৱা নাই কিন্তু এই ভাইটিজনে কৈছে এই বুলি পাৰিব চ' খেলখন আৰম্ভ কৰোঁ তবলক আৰু লগতে চাওক সৰু সৰু ল'ৰাবিলাক কেনেকুৱা আছে চাওক পূৰা মানে চিৰিয়াছলি লৈছে চিৰিয়াছলি আৰু এই খেলখন যোনে জিকিব পাৰে তাৰ কাৰণে সানফিছ আছে এটা সানফিছ পোৱা যাব কিন্তু 5 টকীয়া সানফিছ হয় আৰু নাম্বাৰটো আছে চাই লওক আপোনালোকে 88 কিন্তু মোৰ কাম মানে মাইণ্ডে যোৱা নাই কেনেকুৱা 36 বনাওঁ আৰু ভাইটিজনে কৈছে 36 বনাব পাৰিব চ' খেলখন চাওক কেনেকুৱা কি হয় আৰু সানফিছ চাওক সানফিছ লওক সানফিছ যোনে পায় কপালত যাৰ কপালত লিখা আছে সি পাব।